হেল্ল' গাইজ নমস্কাৰ। মোৰ নাম ঋতু ৰায়। মই আজি ক'বলৈ যাই আছোঁ কি এটা বিষয় বহুত ডাঙৰ বিষয় আৰু মোক দেখিছে নহয়, মই যিমান ভিডিঅ' বনাইছোঁ চব মানে গেঞ্জি পিন্ধিয়ে বনাইছোঁ। কিয় বনাইছোঁ জানেনে? মাত্ৰ এটাই যে কাৰণ, ইয়াৰ এটাই কাৰণ মাত্ৰ কাৰেণ্ট লাইন নাথাকে। আমাৰ ইয়াত লাইনেই নাই, আছে কিন্তু লাইন মানে সময়ত নিদিয়ে। বেছি সময় কাটি দিয়ে, লোড ছেডিং বেছিকৈ কৰে। আমাৰ ইয়াত লাইনেই নাথাকে। কি কৰিব? যিখিনি সময় পঢ়িব লাগে সেইখিনি মতে লাইন নাথাকে, কি কৰিম? তো বৰ্তমানো লাইন নাই। অলপ বতৰ বেয়া, কিন্তু ইমানো বেয়া নহয় যে লাইন দিব নোৱাৰে। বতৰটো ভালেই, ইমান বেয়া নহয়। অলপ সেমেকা হৈছে, কিন্তু একো নাই আৰু গৰ্জন একো নাই, এনেকুৱা একো নাই। বিজুলী ঢেৰেকনি এনেকুৱা টাইপ একো নাই। বতাহ নাই, তো লাইনটো দিব পাৰে। লাইন দিয়াত একো ক্ষতি নাযায়। আৰু আমিতো সময়ত লাইনৰ বিলটো আমি সময়ত দিবলৈ পায়। তো মই ক্লাছ 10ৰ ষ্টুডেণ্ট। মই পঢ়িব লাগে। স্কুলৰ পৰা আহোঁ 4:30 বাজে। তাৰপিছত অলপমান ৰেষ্ট কৰোঁ। ৰেষ্ট কৰাৰ পাছত যেতিয়া পঢ়িব বহোঁ তেতিয়াই লাইন নাথাকে। কি কৰিব? লাইন নাথাকে আৰু ইমান গৰমতো ফেনৰ অবিহনে মানে পঢ়িব নোৱাৰি। আৰু এই বিচনাৰে বেছি কিমান পঢ়িবি? ভাগৰি যায়। তো চৰকাৰক মই এটাই অনুৰোধ যে, মই বঙাইগাঁৱৰ পৰা কৈছোঁ, চৰকাৰক মই এটাই অনুৰোধ যে যিমানবোৰ গাঁও আছে বৰ্তমান এইটো সময়ত ভুগি আছে কি কাৰেণ্ট নাথাকে, বেছি কাৰেণ্টেই নাথাকে। মানে কি ক'ব, 100%ৰ 30-40% থাকে আৰু ইয়াতকৈ ওপৰত নাথাকে। মানে 60%ই কাৰেণ্ট নাথাকে। কি কৰিব? আৰু এটা কথা কি, আমাৰ গাঁওবিলাকত ট্ৰান্সফৰ্মাৰ এটা মানে বেয়া হৈ গ'লে ইয়াক ভাল কৰোঁতে প্ৰায় ইমানমান সময় লাগে। আমাৰ ওচৰতে বেছি দূৰ নহয়, তাত এটা ট্ৰান্সফৰ্মাৰ বেয়া হৈ আছে বৰ্তমান, ভাল কৰাই নাই। কি ক'ব? আমাৰ ইয়াতে যে এনেকুৱা। কিন্তু মইতো বঙাইগাঁও জিলাৰ পৰা কৈছোঁ। বঙাইগাঁৱৰ মেইন টাউনত আছে, অভয়াপুৰীত আছে। কিন্তু আমাৰ এই গাঁও অঞ্চলখিনিত নিদিয়ে। কিয় নিদিয়ে? কিয় সময়ত নাপাওঁ লাইন? কিয় পঢ়াৰ সময়ত কাটিব? কিয় আমাক মানে লাইন নিদিব? আমি কিয় বিল সময়ত দিব লাগে তেতিয়াহ'লে? আমাক যদি লাইনেই নিদিয়ে সঠিক সময়ত, আমি সঠিক সময়ত নাপাওঁ, আমি বিল দি লাভ নেকি কিবা? তো চৰকাৰক মই এটাই অনুৰোধ জনাওঁ যে গাঁৱৰ এই কাৰেণ্টৰ সমস্যাটো যাতে সোনকালে কিবা এটা কৰে আৰু ইয়াৰ কাৰণে। মইতো 10ৰ ষ্টুডেণ্ট, মই পঢ়িব লাগে। মোৰ সৰু ভণ্টি আছে, তাইও পঢ়িব লাগে। আৰু আমাৰ দৰে কিমান সৰু ল'ৰা ছোৱালী আছে, সিহঁতেওতো পঢ়িব লাগে। তো দেখি আছে মোক ঘামি আছে, কাৰেণ্ট নাই, কি কৰিব? তো চৰকাৰে যাতে এই কাৰেণ্টৰ ব্যৱস্থাটো সোনকালে কৰি দিয়ে। কিন্তু এটা কথা কি, কাৰেণ্টটো যদি আমি কমপ্লেইন দিলেও মানে আমি যদি ফোন কৰোঁ অফিচত, আমাৰ ইয়াত বঙাইগাঁৱত ৰিচিভ নকৰে, বিজি কৰি থ'ব, ছুইচ অফ কৰি থ'ব। নাইবা এবাৰ ৰিচিভ কৰি শুনি পেলাই কাটি দিব। তাৰপিছত ক'ব এইখিনি সময়ত আহি যাব, অমুক সময়ত আহি যাব লাইন। কিন্তু কেতিয়াবা নাহে, কেতিয়াবা আহে, আৰু অলপ পাছতে কাটিয়ে দিয়ে আহিলে। কি কৰিব? তো প্লিজ আমাৰ দৰে গাঁওবোৰত লাইন কাৰেণ্টটো পাই থাকোঁ। লোড ছেডিং কৰক, ইমানো নহয়, কৰিব দিছোঁ, কিন্তু ইমানো কৰিব নালাগে। দিনত 1 ঘণ্টা কৰক বা 2 ঘণ্টা কৰক, দিনতে কৰক, ৰাতি আৰু কি ডিষ্টাৰ্ব দিব লাগে? তো এতিয়া যদি মোৰ কথাখিনি চৰকাৰে চাই আছে বা শুনিছে, তেতিয়াহ'লে আমাৰ এই অসুবিধাটোৰ কিবা যাতে উপায় কৰে আৰু। তো আজিলৈ সামৰণি।